হেল্ল' ফ্ৰেণ্ডছ, মই বিশ্ব আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে কেনেকৈ আমি যিকোনো এখন ফটোত ট্ৰিফল এফেক্ট লগাব পাৰোঁ আৰু কেনেকৈ আমি ভিডিঅ' বনাব পাৰোঁ। তো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি এনেকৈ ফটোৰ ভিডিঅ' বনাব হ'লে প্ৰথমতে আমি কাইনমাষ্টাৰ এপটো অন কৰি ল'ম। অন কৰি 1.1 চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত আমি সেইখন ফটো ল'ম যোনখন আমি এডিট কৰিব বিচাৰিছোঁ। ফটোখন লোৱাৰ পিছত আমি লেয়াৰত যাম। লেয়াৰত গৈ আমি গ্ৰীণ স্ক্ৰীণ ল'ম, তাৰমানে যোনখিনি গছৰ পাত ডাল আমি ফটোখনত দিব বিচাৰিছোঁ। মই ইয়াতে ডাউনলোড কৰিবলৈ থোৱা আছে গ্ৰীণ স্ক্ৰীণ ট্ৰিফল। আপোনালোকে ইউটিউবত গৈ চাৰ্চ কৰিলে পাই যাব, বা মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম ভিডিঅ'টোৰ। তাৰপিছত আমি ইয়াত এনেকৈ ভিডিঅ'টো লগাম। অকণ ক্ৰপ কৰিব লাগিব ভিডিঅ'টো। এনেকৈ হৈ যোৱাৰ পিছত আমি ইয়াৰ তল চাইডে যাম। তলত গৈ পেলাই ক্ৰমা কি বুলি আপোনালোকে অপশ্যন এটা দেখি পাব। অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰি ইনেবল কৰি দিব। তেতিয়া আপুনি ইয়াত দেখি পাব আমাৰ গ্ৰীণ স্ক্ৰীণ, ইয়াত গছৰ পাতখিনি কেনেকুৱা আহি গৈছে। ইয়াৰ পৰা আপোনালোকে কম বেছ কৰিব পাৰে। মই ইমানতে থৈছোঁ, অ'কে কৰি দিম। অলপ এইফালে লৈ যাওঁ। সেয়া দেখি পাইছে আপোনালোকে, এনেকৈ গছৰ পাত ঢেলি আছে ফটোখনত। আমি আৰু অকণমান এডিট কৰিম। আকৌ লেয়াৰত যাম। লেয়াৰত গৈ আকৌ নেক্সট গ্ৰীণ স্ক্ৰীণ মানে গছৰ পাত আকৌ দিম ইয়াত। আকৌ ক্ৰপ কৰিম অলপ। ক্ৰপ কৰাৰ পিছত আমি ইয়াত চাইডলৈ লৈ যাম। চাইডলৈ গৈ অলপ ৰোটেট কৰি দিম এনেকৈ। অ'কে। তাৰপৰা আকৌ আমি ক্ৰমা কিটো ইউজ কৰিম, আকৌ ইনেবল কৰি দিম। তাৰপৰা এনেকৈ এডজাষ্ট কৰি ল'ম। তো এয়া বন্ধুসকল চাওক কেনেকৈ ফটোখনত গছৰ পাতখিনি হিলি আছে। আমি ইয়াত আৰু এটা ইফেক্ট দিব পাৰোঁ। তাৰ বাবে আকৌ আমি গ্ৰীণ স্ক্ৰীণ ইউজ কৰিম। মই অলৰেডি গ্ৰীণ স্ক্ৰীণ ডাউনলোড কৰি থোৱা আছে। এইখিনি আপোনালোকে চাৰ্চ কৰি ইউটিউবৰ পৰা লৈ ল'ব। অ'কে কৰিম। তাৰ পৰা আকৌ ক্ৰমা কীলৈ যাম, ইনেবল কৰিম আৰু অ'কে কৰি দিম। তো বন্ধুসকল এয়া চাওক কেনেকৈ আপোনালোকে দেখিবলৈ পাইছে যে গছৰ পাত হিলি আছে, গছৰ পাত পৰি আছে ফটোখনত।
তো এনেকৈ আপুনি নিজৰ ফটোখন ট্ৰিফল এফেক্ট দিব পাৰে আৰু আপোনালোকে যদি ফটোখনত গান লগাব বিচাৰে আপোনালোকে গানো লগাব পাৰিব ইয়াত যাব ইয়াত গৈ মিউজিক সিলেক্ট কৰিব আপোনালোকৰ সিলেক্ট কৰাৰ পিছত ওকে কৰি দিব ওকে কৰাৰ পিছত ইয়াত আপোনালোকে গানটোৰ সৈতে আহি পৰিব তাৰপিছত আমি ভিডিঅ'টো সেভ কৰি ল'ব পাৰিম আপোনালোকে ইয়াৰ পৰা যিমান MB ভিতৰত লাগে ভিডিঅ'টো সেভ কৰি ল'ব পাৰিব তো ঠিক কেনেকৈ বন্ধুসকল আপোনালোকে ট্ৰিফল এফেক্ট দিব পাৰে নিজৰ ফটোখনত আৰু হোৱাটছআপত ষ্টেটাছ হিচাপেও ব্যৱহাৰ কৰিব পাৰে তো গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় লাইক কৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব ধন্যবাদ